হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে গম পাইছে নাই গাইছ? মই নিজেই গম পোৱা নাই কিহৰ ওপৰত ভিডিঅ'টো গৈ আছে গাইছ। কি হয় আজি ভাবিলোঁ পিছৰ পৰা কিমাননো ভিডিঅ' বনাম, ভাবিছোঁ কাৰণে ভাবিলোঁ বাইক পিছফালৰ পৰাই বনাই দিওঁ। अभी तो रुको, क्लाइमैक्स अभी बाकी है। আজি আপোনালোকক আসাম টেক্সত এখন দেখাম বলক গাইছ। এতিয়া দেখুৱাই আছোঁ বলক। चलो भाई देखो अब मैं क्या करता हूँ। এইখন আৰু এইখন এইফালে আছে। ইয়াৰ এখন দেখি মানে গাইছ মই এখন কি আনিম নিজে গম পোৱা নাই। জনাই দিব কমেণ্ট। আজি ভিতৰলৈ গৈ থাকোঁ বোলা কৈছিলে, এটা বস্তু পাহৰিছিলোঁ। সিহঁতে কি খাই সুধি লওঁ নাই কি কয়। দানা যিহেতু আজি এদাই হ'ল, কচুকেইডাল কাটি লওঁগৈ। অ' মা, কচু কাটিবগৈ লাগিছিলে নহয়। কচু কিবা এটা কৈ দিয়ক। কাটি লওঁগৈ ন? ক'ত কাটিমগৈ? কচুকেইডাল কাটি লওঁগৈ, দেখাই আছোঁ আহি পিনে। কচুকেইডাল কাটোঁগৈ বুলি ক'লোঁ গাইছ, খালি বস্তা কটাই নিবলৈ পাহৰি থাকিলোঁ মানে। লৈ লওঁ নেকি? মা, কচু কটা বস্তাখন কি হ'ল? মোবাইল লৈছিলা নি? বস্তাখন কি হ'ল? দিয়ক। এখনকে লৈ যাওঁ। কচু কাটিবলৈ বস্তা লৈ ল'লোঁ গাইছ। হাই গাইছ বুলি কৈ দে। হাই হেল্ল' বুলি নাই কৈ দে আকৌ। হাই হেল্ল' নমস্কাৰ বুলি কৈ দে। কিবা এটা কৈ দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়ক। समझ रहे हो आप? समझ रहे हो? দৌ কৈ দে। হাই হেল্ল' নমস্কাৰ স্বাগতম বুলি কৈ দে। পকৰ নহয় পকৰ। গাইছ, কচুকেইডাল কাটি লওঁগৈ তেতিয়া। ক'ত আহিছোঁ গম পাইছেনে? ফুৰিব অহা নাই আকৌ, কচু কাটিব আহিছোঁ। কচু কচুকেইডাল কাটি লওঁ, লগ পাই আছোঁ। কচু কাটি হৈ গ'ল, এতিয়া ঘৰ গৈ থাকোঁ। ঘৰ পাই গ'লোহি, কচু লৈ আহিছোঁ। ঘৰো সোমাইছোঁহি, বৰষুণো আহিছে গাইছ। যেনে তেনে ঘৰ সোমাইছোঁহি আৰু। বৰষুণটোৱে মোক আজি তিয়াম বুলি ভাবিছোঁ। নোৱাৰিলে কিন্তু তিয়াব। কচু খুলিবলৈ এতিয়া মানুহ বিচাৰিব লাগিব গাইছ। বলক বিচাৰি চাওঁ, পাওঁ নে নাপাওঁ জনাই। মা, কচু খুলিব লাগিছিলেগৈ। বলক কচু খুলি লওঁগৈ। অকণি ক'ত গ'ল? বলক গাইছ, কচু মুঠা খুলি আনি লওঁ এইফালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ। মানে থেংক ইউ।